নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যাবলৈ ওলাই আছোঁ দেখাই থাকিম বাৰু জেগাবোৰ চাই থাকিব সকলোৱে। আৰু এতিয়া আমি ক'ত সোমাম প্ৰথমতে তাকে আলোচনা কৰি আছে গোটেইকেইটাই মিলি। আৰু এয়া মই চুৰ পাইছোঁৱেই আৰু গোটেইকেইটাই এনেকৈ হোটেলত এনেকৈ চাহ কফি খাই ল'লোঁ। খাই বৈ আকৌ গাড়ীত বহি ল'লোঁ গোটেইকেইটা। আৰু অলপ দূৰ যোৱাৰ পিছতে গৈ পামেই আৰু। আমাৰ ৰুমৰ পৰা দূৰ হয় বাৰু, 2-3 ঘণ্টা ৰাস্তাই হয়। দেখাই থাকিম বাৰু ভিডিঅ' কৰি, চাই থাকিব সকলোৱে। প্ৰথম আমি এতিয়া সোমাম মন্দিৰত। এয়া মন্দিৰত পাইছোঁহি আৰু। আৰু মন্দিৰলৈ সোমোৱাৰ আগত আমি এনেকৈ জোতা চেণ্ডেল লৈ ল'লোঁ। ভিতৰত যিহেতু ভিডিঅ' কৰিব নোৱাৰি, সেয়ে বাহিৰৰ পৰা যিমানটো পাৰিছোঁ ভিডিঅ' কৰিছোঁ। এতিয়া আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। ভিতৰত যিহেতু ভিডিঅ' কৰিব নোৱাৰি সেয়ে নকৰিলোঁ। আৰু এয়া আমি দুয়োটাই প্ৰথমবাৰ হোৱাত উঠিছোঁ। আৰু আমি মন্দিৰৰ পৰা ওলাই আকৌ গাড়ীত উঠিলোঁ। এতিয়া আমি যাম ৱাটাৰফললৈ বুলি। জেগাবোৰ দেখাই দিছোঁ বাৰু, যিমানটো পাৰিছোঁ চাই থাকিব ভিডিঅ'বোৰ। আৰু এতিয়া আমি গৈ পাইছোঁহি আৰু ৱাটাৰফলত। আৰু এতিয়া আমি প্ৰথমতে গোটেইকেইটাই খাই ল'ম, দুপৰীয়া ভাত সাজ খাই ল'ম। তাৰপিছত এনেকৈ খাই ল'লোঁ। ফ্ৰাইড ৰাইচ, মাছ আনিছে তেনেকৈ, দাদাহঁতে এনেকৈ কেঁকুৰা খালে। মই বাৰু খোৱা নাই বাৰু, মই মাছ খালোঁ। সিহঁতে এনেকৈ খাই ল'লে। আৰু খাই বৈ আকৌ আমি এনেকৈ ৱাটাৰফলত গ'লোঁ। জেগাবোৰ চাওকচোন কিমান ধুনীয়া, বহুত ভাল লাগিল গৈ সঁচাকৈ। আৰু তাৰ পৰা ওলাই গৈ আমি গ'লোগৈ বৃন্দাবন পাৰ্ক। এয়া বৃন্দাবন পাৰ্কত গৈ সোমাইছোঁৱেই আৰু। আৰু বহুত জেগা ফুৰিব বাকীও আছে। ৰুমো ল'ব লাগিব, ৰুম লৈয়ে থাকিব লাগিব আজি। আৰু দেখাই থাকিম বাৰু ভিডিঅ'টো, চাই থাকিব সকলোৱে। আৰু মই এবাৰ প্ৰথম আহিছোঁ বাৰু, অনুজন আহিছে আগতে। মই এবাৰ ফাৰ্ষ্ট টাইম হৈছে মোৰ মাছৰ কাৰণে। জেগাবোৰ সঁচাই বহুত ধুনীয়া।
আমি এতিয়া গৈ আছোঁ এইটো পাৰৰ পৰা সিটো পাৰলৈ গৈ আছোঁ। মাজেদি এনেকৈ ৰাস্তা আছে, এনেকৈ যাবলৈ এনেকৈ ৰাস্তা আছে। আৰু আমি এতিয়া গৈ আছোঁ সিটো পাৰলৈ। দিনতকৈ ৰাতি বেছি ভাল লাগে বাৰু। ৰাতি যেতিয়া পানী ডেন্স হয় তেতিয়া বহুত বেছি মানুহৰ ভিৰ হয় আৰু বহুত বেছি ভাল লাগে। এতিয়া মানুহৰ ভিৰ হৈছে আৰু সন্ধিয়া হ'ব হৈছে যিহেতু পানীৰ ডেন্স আৰম্ভ হৈছে আৰু ಕೆಲವೇ ಸ್ಥಳಗಳಲ್ಲಿ ಸಂಗೀತ ನೃತ್ಯ ಕಾಲನಿಗೆ ಆರಂಭವಾಗುವುದು. আৰু এয়া তাৰ পৰা ওলাই অহা সময়ত অকণমান ভিডিঅ' কৰিছিলোঁ। মানুহ চব ইমান বেছি মানুহ, যিমানটো পাৰিছোঁ ভিডিঅ' কৰি দেখাইছোঁ আৰু কেনেকুৱা পাইছে জনাব সকলোৱে। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই এতিয়া গৈ আছোঁ ৰুম বিচাৰি। ৰুম যিহেতু পটককৈ পাব নোৱাৰি। আৰু বহুত সময়ৰ মূৰত আমি এনেকৈ এটা ৰুম বিচাৰি পালোঁ আৰু মোৰ গাত ধুই আজৰি হৈ ল'লোঁ। ৰুমৰ লগতে বাহিৰত এনেকৈ হোটেল আছে আৰু আমি গৈ গোটেইকেইটাই ভাত সাজ খাই ল'লোঁ। ৰাতিৰ ভাত সাজ এনেকৈ খালোঁ। ভিডিঅ'টোৰ লগতে এনেকৈ কেইখনমান ফটো সাঁচি ৰাখিলোঁ। কেনে পালে সকলোৱে জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'তে পুনৰ লগ পাম।